এই দাদাজনে মানে যাদু দেখায়, মেজিক দেখায়। তো আমাৰ কাৰণে মানে আপোনালোকৰ কাৰণে বিশেষকৈ এই মেজিক এটা দেখাই দিব আৰু দাদাই। নমস্কাৰ, মই নৱজিত চহৰীয়া। তো গাইজ মানে আজি টংলাত মানে এজন দাদা আৰু বাইদেৱে মাতিছিলে মোক। তো মানে ইউটিউবৰে চিনাকি আৰু, তো তেনেকৈ আজি মাতিলে আৰু আজি তেওঁলোকৰ ঘৰত আহিলোঁ। তো ইয়াত হ'লেও তেওঁলোকৰ ঘৰ আহি পালোঁ, মানে আগত নেদেখুৱালোঁ আৰু তেওঁলোকৰ ঘৰত আহিয়ে ভিডিঅ'টো বনালোঁ। তো গাইজ এইটো হৈছে তেওঁলোকৰ ঘৰ আৰু আমি ইতিমধ্যে চাহ তাহ খাই ল'লোঁ। আৰু ইয়াত দাদাহঁতে কিবা কিবি খাব দিছে আৰু দাদা আছে ইফালে। দাদাই কিবা ক'ব নেকি? নৱঘৰত আহি পালে মাত্ৰ ৰাতিপুৱা আহি পাব বুলি ভাবিছিলোঁ, একচুৱেলি দেৰি হৈ গ'ল। মানে দেৰি মানে মিছ আণ্ডাৰষ্টেণ্ডিং হৈ গ'ল। মই ৰাতিপুৱা মাতিছোঁ সি বুলি ভাবিলে মই ফোন কৰিম বুলি, আৰু মই ভাবিলোঁ সি ফোন কৰিব অহাৰ আগে আগে বুলি। তো যেনিবা ফাইনেলি আহিলে আৰু ঘৰটো বিচাৰি বিচাৰি উলিয়াই। তো গাইজ দাদাহঁতৰ লগত ভিডিঅ' এটা বনাম। হেৰি শুনাচোন, এই বৰাদাহঁতৰ ঘৰত দেখোন এম্বুলেঞ্চ আহিছে। বৰাদাকে দেখোন নি আছে এম্বুলেঞ্চত। যোৱাবাৰৰ দৰে এইবাৰো চাগে বৰাদাই বৰাণীৰ বাৰ্থডে পাহৰিলে। ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু কিবা কিবি দেখুৱাই আছোঁ আৰু এতিয়া কিবা খাব দিছে, এইবিলাক খাই লওঁ। তো গাইছ এইটো হৈছে দাদা বাইদেউহঁতৰ ঘৰ আৰু এতিয়া ভিতৰলৈ যাওঁ, আপোনালোকক দেখুৱাই দিওঁ। আৰু ইয়াতে আমাক বহিব দিছে। তো এইবিলাক চাওক, তেওঁলোকৰ কিবা কিবি আছে। কোন হয় এইবিলাক নাজানো দেই, বাৰু হয়তো মাক দেউতাক হ'ব এওঁলোকৰ। আৰু এইবিলাক দেখিছে বিয়াৰ ফটো এওঁলোকৰ। আৰু এইটোৱে এওঁলোকৰ ল'ৰা, এতিয়া বাৰু ডাঙৰ হ'ল। তো গাইছ এইটোৱে তেওঁলোকৰ ঘৰ। আৰু দাদাই ভিডিঅ' বনাই আছে তাৰমানে। তো বাইদেউ আছে, এয়া বাইদেউহঁতে এওঁলোকে ভিডিঅ' এটা বনালে। আজি আমাৰ ঘৰত আহিছে নৱজিত, আমি বিৰাট ভাল পাইছোঁ। সৰু ল'ৰা, তেওঁৰ ভিডিঅ'টো চাই থাকিব, বৰ ধুনীয়া ধুনীয়া ভিডিঅ' বনায়। আৰু বাইদেউহঁতৰ এটা চেনেল আছে, তো চেনেলটো মই বাৰু লিংকটো ডেছক্ৰিপশ্যনত দি দিম। আৰু এইটো বাইদেউহঁতৰ ঘৰ। গাইজ চাওক এওঁলোকে কেনেকৈ শ্বুটিং কৰে, আৰু সদায় ইয়াতে শ্বুটিং কৰে ভিডিঅ'বিলাক। হেল্ল' এভৰিৱান, ৱেলকাম টু মাই চেনেল মায়াজ ব্লগ। পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ নেক্সট ভিডিঅ'টোলৈ। আৰু গাইজ এনেকৈ এওঁলোকে সদায় ইয়াতে ভিডিঅ' বনাই বোলে। বনাই থাকোঁ এনেকৈ ইয়াতে, আৰু আজি মোটামুটি 1.5 বছৰ হ'ল আমি ভিডিঅ' বনায়েই আছোঁ। গাইজ মানে এওঁলোকে ইয়াতে ভিডিঅ' বনায়, আৰু এওঁলোকে বহুত দিনৰ পৰাই ভিডিঅ' বনাই আছে, 3-4 বছৰ আগৰ পৰাই ভিডিঅ' বনাই আছে, কিন্তু আজিলৈকে তেওঁলোকে ছাকচেছ হ'ব পৰা নাই। আৰু বহুতো মানে এপছত শ্বৰ্টছ ভিডিঅ' বনাই বনাই ইনকাম কৰিছে বাৰু, হ'লেও মানে ইউটিউব বা ফেচবুকৰ পৰা কোনো ধৰণৰ পইচা আজিলৈ ইনকাম কৰিব পৰা নাই। ইমান দিনৰ পৰা চেষ্টা কৰি আছে, এওঁলোকেও মোৰ দৰে চেষ্টা কৰি আছে। তো গাইজ মানে আপোনালোকে যে মোক এয়া ৰঘুপতি চিনেমাখন আপলোড কৰাৰ কাৰণে বহুত কমেণ্ট কৰিছিলে, কিবা কৰিছিলে। তো এওঁলোকতো এটা জ্বলন্ত উদাহৰণ, ইমান দিনৰ পৰা কষ্ট কৰি আছে, তেওঁলোকে আজিলৈকে ছাকচেছ পোৱা নাই। তো ময়ো তেনেকৈ কষ্ট কৰি আছোঁ, আপোনালোকে গমেই পাইছে। তো গাইজ দাদা বাইদেউহঁতৰ ঘৰৰ পৰা যাব ওলালোঁ, আৰু এওঁলোকৰ ঘৰত আহি বহুত ভাল লাগিল। তো আৰু এওঁলোকৰ চেনেলটো চাব আপোনালোকে, ডেছক্ৰিপশ্যনত লিংকটো আছে। তো এওঁলোকে বহুত ভাল ভাল ভিডিঅ' বনায় আৰু বহুত দিনৰ পৰা কষ্ট কৰি আছে। তো এওঁলোকৰ চেনেলটো আপোনালোকে চাব আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু সদায় ভিডিঅ'বিলাক যাতে চাই থাকে এওঁলোকৰ। তো ইমানে আজিলৈ ইমানে, আৰু বাই বাই।